কমখন খৰচ কৰিছিলে বাৰীখন পাতিবলে আৰু এতিয়া তহঁতৰ গৰুকেইটাই বাবলু মাক বেছিকে নিচেবি কিন্তু আমাৰ চোতালত কৈ দিলো লোকৰ চোতালত আহি বকনি মেলি তই কিন্তু নিজৰ চৰিত্ৰ অদঙাই দিছ বাবলু মাক কৈ দিছো মই ঐ চৰিত্ৰৰ কথা নকবি মোক কিন্তু নিজৰ চৰিত্ৰ মই নিজে জানো আগতে তোৰ নিজৰ জীয়াৰ চৰিত্ৰ ভাল কৰ বুজিলি ঐ বাবলু মাক কথা কিন্তু বেয়া ফালে টানি নিছ তই মোৰ চৰিত্ৰ জীয়াৰ চৰিত্ৰ এইবোৰ টানি নিনিবি কথা কিন্তু সঁচা কথা ক'লে বেয়া পাওঁ বাৰু এইবোৰ কথা বাদ দে এতিয়া মোক খালি গৰুকেইটা বিচাৰ লাগে ইতিমধ্যে মোক লাগেই ঐ ইমান যদি তোক বিচাৰ লাগে ক তোৰ কেইটকা খৰচ হৈছে আৰু কিমান তোক গছত কিমান টকা লাগিলেহেঁতেন ক মোক ক আজিয়ে তোক মই হিচাপ দি দিম শুনিলে তেতিয়াহ'লে পদুমী মাক ক প্ৰথমবাৰ কৈ গৈছো শুনিলে তেতিয়াহ'লে হেৰি এই বাৰীখন প্ৰথমে চিকুনাই পিনে সেই চিকুনাবলৈ লওঁতে সেই হাজিৰা লগাইছিলোঁ জেওৰা দুটা হাজিৰা লগাইছোঁ 6টামান সেই গোটেইকেইটা হাজিৰা 150 টকাকৈ লৈছে তাৰপিছত আমাৰ নিজৰ ঘৰ বাঁহো নাই সেই লোকৰ ঘৰৰ পৰা বাৰীৰ পৰা বাঁহ আমি কিনি আনিব লগা হৈছে এটা বাঁহত 100 টকাকৈ কেইটকা হিচাপ কৰচোন গোটেইখিনি মই এতিয়া হিচাপ কৰি দিবলৈ নাই তোক তই হিচাপ কৰি পিনে মোক পইচাখিনি দি থৈ আহিবিগৈ আৰু আছে শুনিল সেই জিকা গুটি তিয়হ গুটি সেইখিনি কিনা সেই গুটিখিনি কথা নকলোৱে পা হেৰি কিমান লাগিছে তই জানো নকলিনো কেনেকৈ জানিম কৈ যা এফালৰ পৰা কৈ যা হেৰ জিকা যে সেই জিকা কেইজোপা যে গুৰিতে সেই চুপাই পেলালে গোটেই মানে একদম কৈছো নহয় গোটেই টানি সেই জিকা যিকেইটা লাগি আছিলে সেই যোৱা সপ্তাহত আমি 27 কেজিমান বিকিলো এইবাৰ ভাবিছিলো এইবাৰ সৰহকৈ ওলালেহেঁতেন এইবাৰ একদম 50 কেজিমান ওলালেহেঁতেন তহঁতৰ গৰুকেইটা চব নষ্ট কৰিলে মানে আমাৰ মাথাকেইটা খাই দিছে মানে এই আৰু হেৰি ৰঙালাও আছিলে 20টামান সেই 20টামান সেই 5টামান যে যোৱাবাৰ বেপাৰীয়ে সেই জিকাখিনিৰ লগতে নিছিলে ইমান মিঠা আছে নহয় সেইকেইটা এসপ্তাহত বেপাৰীক দিয়া কথা আছিলে এটাত যে 50 টকা 60 টকামানকৈ পাওঁ তই এতিয়া কি বুজিবি হা কি বুজিবি তহঁতৰ শাকনি চাকনি নাই তহঁতি বুজি পাবি নেকি আমাৰ সেইখন শাকনি বাৰীৰ পৰা কিমান আমি পইচা ইনকাম কৰি থাকোঁ তহঁতি একো বুজি নাপাওঁ আৰু বাবুৰ বাপেকে আমাৰ এবাৰ হেৰি শাকনিখিনি ভাল হ'বলৈ মানে 2000 টকামান সাৰ মাৰিছিলে সেইবোৰ পইচা হয়নে নহয় হে তহঁতৰ গৰুকেইটাৰ কাৰণে এতিয়া আমাৰ গোটেইখন নষ্ট কথাটো দেখোন বিষমেই মই আকৌ সিহঁতৰ শাকনি বাৰীখন ইমান ডাঙৰ বুলি জনাই নাছিলোঁ নহয় হ'লেও এজনী আমাৰ ইয়াত আহি পিনে এনেকৈ হুলস্থুল কৰিব নালাগে নহয় নাই এই টেঙাৰামৰ গৈ ইমান সহজতে তল পৰি দিয়া বস্তু নহয় তাইক মই কিবা এটা কৰি পিনে হ'লেও ঘৰলৈ পঠাব লাগিব হেৰি নহয় বাবলু মাক কি যি হ'ল আৰু আমি সেই মাইকী মানুহে এতিয়া চোতালত কাজিয়া লাগি থাকিলে গোটেই মাষ্টাৰজন মানুহবোৰ চাই গৈছে মই আমাৰ এই পদুমী বাপেকক পঠাই দিম বাৰু আপোনালোকৰ বাবলু দেউতাকৰ লগত কথা পাতিব হ'ব ক'বলৈ আহিছ যি হ'ল ক'বলৈ আহিছ পঠাই দিবি আজিয়ে পঠাই দিবি এতিয়াই পঠাই দিবি তই পদুমী বাপেক যেতিয়া পথাৰৰ পৰা আহে তেতিয়াই পঠাই দিবি চাই আহিবলৈ কবি আমাৰ টকলা হোৱা বাৰীখন তইতো এদিনো সেই নৈ ঘাটলৈ গৈ পোৱা নাই চাই আহিবগৈ আৰু মই যিখিনি হিচাপ নিকাচ ক'লোঁ সেইখিনি যাতে ভালকৈ তই তোৰ গিয়েৰক কাণত সোমাই পঠাও শুনিলি আৰু গৰু বান্ধিবি ভালকৈ সেই ভাইকনহঁতৰ বাৰী যদি তহঁতৰ গৰুৱে যদি তহিলং কৰেগৈ তোক এনেকৈ মই কোৱাৰ দৰে তোক এনেকৈ নকয় সি বুজিলি তোক ঘৰৰ পৰা চুচৰাই আনিব তোক গিৰিয়েৰক আৰু লগতে গৰুকেইটা ঠেঙো ভাঙিব পাবি মজা হ'ব মই যাওঁ এতিয়া এজনী জহনী মূৰ্তি ইমান সাহস আজি এনেকৈ চোতালত কথা শুনাই থৈ গ'লি আজি মই পদুমী দেউতাকক গৰু চৰু চব বিকি দিবলৈ ক'মগৈ এইবোৰৰ কাৰণে সদায় কথা শুনি থাকিব লগা হৈছে এই চিকটা মানুহটোৰ লগত বিয়া হ'লো